দেশৰ লকডাউনৰ মাজতে ডিফুত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মেডিকেল কলেজ পৰিদৰ্শন কৰি আহি চাৰ্কিট হাউচত সাংবাদিকক সম্বোধন কৰোনা ভাইৰাছৰ পৰা নিজৰ লগতে দেশবাসীক ৰক্ষাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। বিশ্বত কৰোনা মহামাৰী ৰোধৰ বাবে দেশজুৰি পালন কৰা লকডাউনৰ আজি চতুৰ্থ দিন। সমগ্ৰ কাৰ্বি আংলং জিলাৰ জনগণেও সৰ্বত্ৰে পালন লকডাউন কাৰ্যসূচী। ডিফু চহৰটো দুই এটা গেলামালৰ দোকানৰ বাদে সৰ্বত্ৰ বন্ধ। বিশ্ব সংসাৰী কৰোনা মহামাৰী ৰোধৰ বাবে দেশজুৰি পালন কৰা 21 দিনৰ লকডাউনত ৰাইজৰ শান্তিপূৰ্ণ সহযোগিতাৰ কামনা পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ। পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈ দোকানসমূহ থাকে খোলা। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰৱজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। বিশ্বৰ আতংক কৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দেশৰ চৰকাৰে ঘোষণা কৰা লকডাউনৰ মাজতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত আহি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীয়ে ডিফু মেডিকেল কলেজ পৰিদৰ্শন কৰি আহি চাৰ্কিট হাউচত আয়োজিত সংবাদমেলত উপস্থিত হৈ সাংবাদিকসকলক সম্বোধন কৰে। বিশ্বত কৰোনা ভাইৰাছ তথা COVID-19 ইয়াতকৈ আৰু অধিক সংক্ৰমিত নহওক তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত দেশবাসীয়ে পালন কৰা লকডাউনৰ শনিবাৰে হৈছে চতুৰ্থ দিন। চতুৰ্থ দিনৰ দিনা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই জৰুৰীকালীন পৰিস্থিতিত ডিফু মেডিকেল কলেজ পৰিদৰ্শন কৰি কলেজখনৰ সা সুবিধা তথা বিভিন্ন অগ্ৰগতিৰ বুজ লয়। তাৰ পৰা আহি ডিফু চাৰ্কিট হাউচত উপস্থিত হয় মুখ্যমন্ত্ৰী। চাৰ্কিট হাউচত উপস্থিত সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে দেশৰ কৰোনা মহামাৰীক লৈ সৃষ্টি হোৱা আতংকময় পৰিস্থিতিৰ সন্দৰ্ভত জনসাধাৰণক সজাগ সচেতন আৰু চাফ চিকুণতা অৱলম্বন কৰাৰ লগতে সামাজিক দূৰত্ব বজাই চলিবলৈ সংবাদমেলৰ জৰিয়তে সদৌ জিলাবাসীক আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে সংবাদমেলত এইদৰে কয়। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শন কালত সহযোগ কৰে অসমৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং, স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং প্ৰমুখ্য, জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত আয়ুক্ত আদি প্ৰশাসনৰ মুৰব্বীসকল উপস্থিত থাকে। দৃঢ়তাৰে যুঁজ দিয়াৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনগণক ছচিয়েল ডিষ্টেন্স অটুট ৰাখি 21 দিনীয়া লকডাউন কাৰ্যসূচী নিষ্ঠাৰে শৃংখলাবদ্ধতাৰে পৰিষ্কাৰকৈ পালন কৰাৰ নিমিত্তে আহ্বান জনাইছে। আৰু আমিও অসমৰ বুকুত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 33খন জিলাত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিৰ যাতে স্বাস্থ্য সুৰক্ষিত হৈ থাকে, স্বাস্থ্যৱান হৈ থাকে, এই কৰোনা ভাইৰাছৰ বীজাণুৱে যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমিও লকডাউন কাৰ্যসূচীৰ সফল ৰূপ দিয়াৰ বাবে দিনে নিশাই আমি জনসাধাৰণৰ আশীষ লৈ আমি বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছোঁ। স্বাস্থ্য বিভাগে দিনে নিশাই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰামৰ্শ আৰু পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ বাবে আজি অসমৰ বুকুত অসমৰ জনগণে এই কাৰ্যসূচী শৃংখলাবদ্ধভাৱে তেখেতসকল ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছে। আৰু এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত বহু মন্ত্ৰী, সাংসদ, বিধায়ক, বিভিন্নগৰাকী ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠান যি তেখেতসকলে ৰিলিফ আগবঢ়াইছে, সাহায্য আগবঢ়াইছে, তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ইতিমধ্যে আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্য বিভাগে দিনে নিশাই বহু কষ্ট স্বীকাৰ কৰি বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। প্ৰতিখন জিলাৰ
স্বাস্থ্য কেন্দ্ৰসমূহত প্ৰতিখন জিলাৰ চিকিৎসালয় আগন্তুক দিনত উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে আৰু অসম চৰকাৰৰ তৰফৰ পৰা 5খনকৈ নতুনকৈ অত্যাধুনিক চিকিৎসালয় নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে লক্ষ্য হৈছে অসমৰ জনগণক এই বীজাণুৰ পৰা ৰক্ষা কৰা লক্ষ্য হৈছে অসমৰ জনগণক স্বাস্থ্যৱান কৰি ৰখা মংগলিংহি ৰিপৰ্ট কাট নিউজ বিশ্বত কৰোনা মহামাৰী প্ৰতিৰোধৰ বাবে দেশজুৰি পালন কৰা লকডাউনৰ আজি চতুৰ্থ দিন দেশ তথা ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো আজি চতুৰ্থ দিনটো জনগণে সৰ্বত্ৰে পালন কৰে লকডাউনৰ কাৰ্যসূচী ডিফু চহৰত এটা গেলামালৰ দোকান খোলা ৰখা পৰিলক্ষিত হোৱাৰ বাহিৰে শাক পাচলিৰ দোকান বহা পৰিলক্ষিত হোৱা নাই বিশ্ব আতংক কৰোনা তথা কোভিড-19 প্ৰতিৰোধৰ বাবে দেশৰ চৰকাৰৰ যি ঘোষণা তাক জৰুৰীকালীন সেৱাত বৰ্তি লোকৰ বাহিৰে নিজৰ ঘৰত আবদ্ধ কৰি পালন কৰে লকডাউন আমেৰিকা ইটালী স্পেইনৰ দৰে বিশ্বৰ উন্নত তথা আগশাৰীৰ দেশসমূহে কোভিড-19 প্ৰতিৰোধ কৰিব পৰা নাই আজিৰ তাৰিখলৈ প্ৰতিদিনে হাজাৰ ব্যক্তি কৰোনাত আক্ৰান্ত হৈছে ভাৰততো কোভিড-19 মহামাৰীত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে এই বাতৰি লিখা পৰলৈকে ভাৰতত মুঠ কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা মুঠ 908ৰ পৰা কোভিড-19ত ধৰা পৰা 805 লোকক চিকিৎসালয় তাৰে ভিতৰত 20 কোভিড-19 ৰোগী ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে এনে পৰিস্থিতিত কাৰ্বি আংলং জিলা প্ৰশাসনে 146 CRPC তৎকালে বলবৎ কৰি জনগণক কঠোৰভাৱে লকডাউন পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আজিৰ সমগ্ৰ ডিফু চহৰ অঞ্চল বাসিন্দা নিজৰ ঘৰত আবদ্ধ কৰি পালন কৰিছে লকডাউন এনে সময়তে চিকিৎসাজনিত কাৰণত ফাৰ্মাচী আদিলৈ যাব লগা লোকে ঘৰৰ পৰা ওলাই যোৱা ব্যক্তিসকলে অৱশ্যে আৰক্ষীয়ে সোধপোছৰ সন্মুখীন হয় বিশ্বত কৰোনা প্ৰতিৰোধৰ সন্দৰ্ভত ভয়ংকৰ ভাইৰাছৰ যি চেইন তাক ভাঙিবলৈ চৰকাৰৰ যি প্ৰয়াস আপোনালোকে সকলোৱে সহযোগ কৰক জনসাধাৰণৰ হিতৰ বাবে জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষাৰ বাবে অত্যন্ত প্ৰহৰী হৈ দায়িত্ব পালন কৰা আৰক্ষী লোকৰ সোধপোছত ঠিক প্ৰত্যুত্তৰ দি সহযোগ কৰক ভয়ংকৰ কোভিড-19 ৰোধৰ যুঁজত আপোনালোক সকলোকে একোজন সৈনিক হোৱাৰ আহ্বান জনাইছো আমিও কাট নিউজৰ গোষ্ঠীৰ তৰফৰ পৰা মংগলিংহি ৰিপৰ্ট কাট নিউজ বিশ্বজুৰি হাহাকাৰ ত্ৰাসিত কৰোনা মহামাৰীক লৈ এতিয়ালৈ মহামাৰী বিধ ৰোধ কৰাত অসফল বিশ্ব মানৱ হৈছে অসহায় বিশ্ব আতংক কোভিড-19 সংক্ৰমণ ভাৰততো দিনে দিনে বৃদ্ধি পাব ধৰিছে সংহাৰী কৰোনা প্ৰতিৰোধৰ বাবে জনসমাগমৰ পৰা দূৰত ৰাখিবলৈ দেশজুৰি পালন কৰা লকডাউন কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই পশ্চিম কাৰ্বি আংলঙৰ জনতাই পালন কৰি নিজৰ ঘৰত আবদ্ধ হৈ আছে লকডাউনৰ মাজতো ৰাজ্য চৰকাৰে সাধাৰণ ৰাইজৰ স্বাৰ্থত যোৱাকালি পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈ গেলামাল তথা শাক পাচলিৰ দোকানসমূহ খোলা দিয়া হয় কিন্তু জনতাক ইজনে সিজনৰ পৰা 1 মিটাৰ দূৰত্ব বজাই চলাৰ বাবে চৰকাৰৰ যি নিৰ্দেশ তাক অধিকাংশ জনগণে পালন নকৰাত ৰাজ্যৰ বৃহত্তৰ স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত পুনৰ দোকান বজাৰ বন্ধ কৰি দিয়া হয় পুনৰ ঘোষণা নকৰালৈ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ সদৰ চহৰত কিন্তু যোৱাকালিৰ দৰে আজিও ৰাইজৰ সুবিধাৰ্থে প্ৰশাসনে পূৰ্বৰ নিয়ম অনুসৰি বজাৰৰ গেলামালৰ দোকানসমূহ খোলা ৰাখে কোভিড-19ক একেবাৰে মহিমূৰ কৰিবলৈ চৰকাৰৰ যি যুঁজ সেই যুঁজত পূৰ্ণ সঁহাৰি তথা সহযোগিতা আগবঢ়াবলৈ জিলা উপায়ুক্ত ছৈয়দ ইছফাকুৰ ৰহমানে
সজাগ আৰু সচেতন হামৰেন চহৰবাসীক অনুৰোধ তথা আহ্বান জনায়। 19 virus is spreading very fast in different parts of the world, and also it has come to our India also. Luckily, it has not been detected in Assam, but still we must be careful. So we have taken all precautionary measures. About 542 persons who stayed outside Assam, they have come back to their respective villages during last 7-8 days. So basically, they are the people, among them maybe 2-3 persons may be infected with this virus, from whom it is like it may spread. That's why they have been asked to undergo home quarantine for 14 days and to stay at their home for the lockdown period. So this has been monitored by the ASA workers, and police administration is also helping us in this way, in this work. So VDP persons are there, so they are also keeping an eye on these people. So we have requested the Sarkari Gaumburas also to keep an eye on these people, and people are very conscious. Even if some this kind of person who has come from outside, if he ventures out from his house, we get the information. Even his neighbors, local public, they also inform us. Accordingly, we take action. 2-3 days ago, one such person was arrested and case was registered against him. Again, last night also we got such information from a very remote area. So today, police and doctors has gone. So initially, he will be requested and counseled not to come out. And if he do not obey, then definitely we will take strict action. Because now, you see, our district is very large in area and communication problem is there. So it is up to the people to be very responsible. The people should be responsible and they understand their duties, because if one such person among these 542 gets infected and he roams around, then very soon it may spread to many people. হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাপ নিউজ। সময় দিছোঁ বাণিজ্যিক বিৰতিৰ। Kanj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। COVID-19 মহামাৰীৰ বাবে দেশত উদ্ভৱ হোৱা জৰুৰীকালীন লকডাউন ঘোষণাত কাৰ্বি আংলং জিলাৰ পৰা উপাৰ্জনৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন কামত আত্মনিয়োগ কৰা বহু যুৱক আবদ্ধ হৈ পৰিছে। এনেদৰে জিলাখনৰ বোকাজান এলেকাৰ 9জন যুৱক লকডাউনৰ বাবে আবদ্ধ হৈ আছে সুদূৰ চেন্নাইত। হয়, ইফালে দেশত লকডাউনৰ ঘোষণাৰ লগে লগে বিভিন্ন কাৰখানা, হোটেল আদি বন্ধ হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত কাৰ্বি আংলঙৰ পৰা উপাৰ্জনৰ হেতু ওলাই গৈ চেন্নাইত বিভিন্ন ফেক্টৰী কামত আত্মনিয়োগ কৰি উপাৰ্জন কৰি থকা যুৱকসকল কাম বন্ধ হোৱাত হাহাকাৰ অৱস্থা। বন্ধৰ ফলত ঘৰতে থাকি নিজকে আবদ্ধ কৰি থাকিলেও খোৱা বোৱাটো কৰিবই লাগিব। কিন্তু বৰ্তমান পেটৰ ভোক গুচাবলৈ খাবৰ বাবে ন্যূনতম টকা পইচা শেষ হৈ অহা অতি হাহাকাৰ হৈছে এই 9জন যুৱক। গতিকে এনে অৱস্থাত উপায়বিহীন যুৱক কেইজনে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদ চৰকাৰৰ পৰা সহায় ভিক্ষা কৰি কাটৰ অনুৰোধ কৰিছে। Iruruniang bong penaparlo tinitung kido ketakan tanitung kakostolo kido ketakan tanitung adima welo ate maligan ta nituman sinang ardi bomlo hem cedam non wa ariol sinitung hanang klang lo bro masih nitung kicu kijen sop angton tanitung siksa piglo masih la kabing long konsila long kecirap dun siam satu orang orang ini tu makan asal nang rap lagi mak tu sini tu makan ahin kan nang cumi gila masih Mili handuk dolo mate he miri cetek long lima ini handuk ke dolo he masor bena irong sor bena nang cuma thalo mane akhir lo do
akhilo do bustami lahai akhilo gitu joini ke sini ta kidu kisu joini sida ke chongda de banglo ke chongdat ke banglo fisita non ke paso coronavirus joini pensi dak nilitum sitame sungdu nangkrung lo ak dak bombay an nilitum la ni thamato war sitame bon check lo bang thek theda joini si non la plana kisung punang lo nilitum towe puno pini puno nilitum sangpher chusi dak mane ani cepathang lo mate an hai bang ge phopelo an ge badelo la sangpher anda chunami han kostolo dokanan ta bon la bajani বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাপ নিউজ বিশ্বজুৰি বিয়পি পৰা মহামাৰী কোভিড-19 মহামাৰীক লৈ হাহাকাৰ বিশ্বমানৱ ইজনে সিজনৰ স্পৰ্শত বিয়পোৱা কৰোনা ভাইৰাছ প্ৰতিৰোধৰ হিচাপে দেশৰ চৰকাৰে যি লকডাউনৰ ঘোষণাৰ মতে দেশৰ জনগণে পালন কৰা লকডাউন কাৰ্যসূচীত পূৰ্ণ সহযোগিতা আগবঢ়াইছে নিজৰ ঘৰত আবদ্ধ কৰি ৰাখিবলৈ আহ্বান পশ্চিম কাৰ্বি আংলং জিলাৰ ছচেং পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণৰ কৰোনা তথা কোভিড-19 সংক্ৰমণ ভাৰতবৰ্ষতো দিনে দিনে বৃদ্ধি পাব ধৰিছে উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম আৰু মণিপুৰত কোভিড-19 আক্ৰান্ত হোৱাৰ খবৰৰ পিছত আজিৰ তাৰিখলৈকে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বাচি আছে কৰোনা বা কোভিড-19 সংক্ৰমণৰ পৰা অসমত এতিয়ালৈকে কোনো জিলাতে জনগণৰ এই ভয়ানক ভাইৰাছ আক্ৰমণৰ পৰা বাচি আছে যদিও আগন্তুক দিনত কেনেবাকৈ সংক্ৰমণৰ আশংকা কৰি এতিয়াৰে পৰা ষষ্ঠম অসম চৰকাৰ এনে ৰোগীৰ চিকিৎসা প্ৰদান কৰিব পৰাকৈ প্ৰায় প্ৰস্তুতি কৰি ওলাইছে ৰাজ্যৰ লগতে বিভিন্ন জিলাৰ স্বাস্থ্য বিভাগৰ হতুৱাই কৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুতি সাজু কৰি তুলিছে যদিও এই ক্ষেত্ৰত জনগণৰ সজাগ আৰু সতৰ্কতাইহে ভয়ংকৰ ভাইৰাছক ৰোধ কৰিব পাৰিব সেয়েহে স্থানীয় জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে হামৰেনৰ চহৰৰ লগতে জিলাবাসীক নিজৰ ঘৰত সোমাই থাকি নিজৰ লগতে পৰিয়াল আত্মীয় তথা দেশৰ জনতাৰ স্বাস্থ্য তথা জীৱন ৰক্ষাৰ যুঁজত অৰিহণা জনাবলৈ আহ্বান জনায় Teng jong koresi laso kachisik panja ajak piahut kadobe ta laso aporo hol bangke nang letum methang hamare de pangthet pandang lok lapan methang hamben tere dat pen laso methang ki chugun kadobe chere pandang lok laso lam letum kadobe ta chisik don nang po lapan laso aporo hol bangke letum ka chere dun pen kaprek itu matubar thang ta velo apose alang letum ke tega teng pen bang etum methang hamare abang ta te pen methang hamre cho pangthet pandang lok bangke letum laso ke klam ponja pan etum choni relo nili homosti so chain consistency arar phanta pen kadobe dak kar benglong ra phanta so tin swing ponlo la pen letum nimarona teng protong te hongri tum ke non laso por ho chujon benkakli mate adamasar marong kar opta dolang laso por ho bangke laso abangke sisigat wai pe poteta itum laso por ho bangka sab so itum kacing ton dengan ceri don bangta nang koklo laso pen jo depan pelel tum lahai chujon benkakli ba adamasar ba rongkar opta klam montuna lapan kapega ni matum poteta itum sonsi kacing rumpet pan itum laso ke do pan ka bangke klam danang po methang arnam itum chardom si itum laso ke sopi pan itum jepyok ye pan itum anim tin pantai itum laso arnam pan itum kachardom itum padonang po methang arong ru bolong laso ke do thaka chapang theti pan mene gerja hem puno jepang thir mane moji dong si do pode moji dong ta jepang thir mane rong karo odim ta rong karo odong jepang thir pendak lok maje dong si mondir long jepang thir la ka sai deng ponang po লগতে সঘনাই চাবোনেৰে হাত ধুই ঘৰৰ চৌতি চাফ চিকুণ ৰাখি দেশৰ চৰকাৰে দিয়া নিৰ্দেশ পালন কৰিবলৈও আহ্বান জনায় চহৰখনৰ জনতাৰ লগতে সমগ্ৰ জিলাবাসী সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ